হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি দুপৰীয়া 1:30 বাজিছে। এতিয়া এই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। এঠাইত যাবলৈ ওলাইছোঁ, ভাবিলোঁ ব্লগ এটাই ষ্টাৰ্ট কৰি দিওঁ। ব্লগচোন, ব্লগটোত কিনো দেখাওঁ আপোনালোকে শেষলৈকে চাই থাকিব। দক্ষিণী যাব এয়া আমি ৰিক্সাত উঠি আহি আছোঁ ৰাখলত আটাইয়ে। তাই এইগিলাখান হেৰি কৰে, ইউটিউব খুলিছে। এয়া আমি বৰপেটাৰ বিলুততাৰী হাতী এয়া ৰাখলত আহি পাইছোঁ। ইয়াতে বাৰ্থডে পাৰ্টি আছে। মাইনাৰ লগৰে ছোৱালীৰ ভণ্টিৰ বাৰ্থডে। তাতে লগৰবিলাকক সকলোকে মাতিছে, বহুতকে মাতিছে। আমিও আহিছোঁ ইয়াতে বাৰ্থডে খাবৰ বাবে। ইয়াতে মন্দিৰতে মাতিছে চবকে। আমি সকলোবোৰ আহিছোঁ। আপোনালোককো ভাবিলোঁ অকণমান দেখাই দিওঁ। লওকচোন, চাই থাকিব ভিডিঅ'টো। এয়া আমি ভিতৰত সোমালোঁ। ইয়াতে আহি বহুতেই ভাল লাগে। চাৰিওফালে ইমান ধুনীয়া গছ-গছনি, ইমান ধুনীয়া পৰিৱেশ, থাকিয়ে ভাল লাগে। আৰু ইমান ধুনীয়াকৈ ল'ৰা-ছোৱালীবিলাকে খেলি আছে ইয়াতে। আমাৰ মাতোহঁতে বহুতেই ভাল লাগে, বহুতেই ভাল লাগিল আহি ইয়াতে। এয়া মাইনাৰ লগৰী। ইয়াতে মাতিছে সকলোকে। এইটো বাৰ্থডে গাৰ্ল আৰু এয়া বাৰ্থডে গাৰ্লৰ মাক। এয়া এয়া হৈছে মোৰ লগৰী, বহি আছে ধুনীয়াকৈ। এয়া মাইনাৰ লগৰী আটাইয়ে লগ হৈ খেলি আছে। আৰু মাইনাহঁতৰ পিছত সেইটো মামন বাইদেউ আহি আছে অকলে অকলে। এয়া মামন বাইদেউ। এয়া আমি ভাত খাবলৈ বহিছোঁ আটাইয়ে। আটাইবিলাকে বহিছোঁ ইয়াতে লগ হৈ। এয়া বাৰ্থডে গাৰ্লৰো দেউতাক গ'ল। এয়া আমাৰ ভাত খোৱা হ'ল। ভাত খাই কিনে আমি যাই আছোঁ। আৰু বেলেগবিলাক বহিছে ভাত খাবৰ বাবে। এয়া তামোল প্ৰিয় বস্তু তামোল খাওঁ খালোঁ। এতিয়া। তামোল মই বিৰাটেই ভাল পাওঁ। এয়া প্ৰিয় এয়া বস্তু। লোৱা এই বেছিকে লোৱা। নিৰ্মালে তামোল লৈছে খাবৰ বাবে। তামোল ক'ত? মুখত। তামোল মুখত। এয়া এতিয়া মই খাওঁ। মই খাম। তুমি খাবা? এয়া হৈছে ববিতা, মোৰ লগৰ। এইটো ববিতাৰ সৰু ছোৱালী, ডাঙৰটো আমাৰ মাইনাৰ লগত দেখুৱা পঢ়ে। তোমাৰ মুখখন। এয়া ঋতু, ঋতুৰ পিছফালে এইটো নিৰ্মালী। এয়া হৈছে অনামিকা, গৰমতে থাকিব পৰা নাই। বাবুৰ মুখেৰে হাৱা দি আছে। ইমান আজাদি। হাই। কি ৰাখবা কিন্তু।
এয়া হৈছে চন্দনা আমাৰ লগৰে, ওৰ সৰু ছোৱালীজনীৰে বাৰ্থডে। এয়া বাৰ্থডে গাৰ্ল। এয়া আমি ঘৰত যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ যাম। শেষত দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। ভাল লাগিছে যদি লাইক কৰিব। যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ঘণ্টা বটনটো অন কৰি দিয়ে। আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।